till I get up. Time is barely. এয়া আমি যাত্ৰা আৰম্ভ কৰিছোঁ আৰু এই গোটেইখিনি সিহঁতে খুব ভাল লগৰ হয় সৰুৰ পৰা সিহঁতে লগতে বহা আৰু মানুহো আমি খুব কম কৈছোঁ যিহেতু পৰিস্থিতি একেবাৰে বেয়া। হেল্ল' ফ্ৰেণ্ডছ, নমস্কাৰ। আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু আজি আহিছোঁ আমি নাহৰকটীয়া আৰু এতিয়া আমি আহি এই বুদ্ধিষ্ট মন্দিৰটো পাইছোঁহি আৰু আপোনালোকক গোটেইখিনি দেখাই যাম, গতিকে ভিডিঅ'টো শেষলৈকে চাবলৈ একেবাৰে নাপাহৰিব আৰু তেনেহ'লে আপোনালোকক এতিয়া দেখাই আছোঁ। এয়া আমি বুদ্ধিষ্ট মন্দিৰৰ ভিতৰত সোমাই আহিছোঁ। আপোনালোকে কিন্তু ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ চাই যাওক, খুব ধুনীয়া পৰিৱেশ আৰু আগলৈ আপোনালোকক বহুত কিবা কিবি দেখাই গৈ থাকিম। এয়া হৈছে বুদ্ধিষ্ট মন্দিৰৰ ভিতৰৰ দৃশ্য। ইয়াত সকলোৱে ফটো মাৰি আছে, আমিও কিন্তু বহুত ফটো মাৰিলোঁ। ভিডিঅ'টো শেষত ফটোবিলাক এড কৰি দিম, গতিকে ভিডিঅ'টো শেষলৈকে চাব প্লিজ। এয়া ধুনীয়া আৰু ভিতৰতো বহুত ধুনীয়াকৈ গেষ্ট যোনবিলাক আহে সেইসকল বহিবৰ কাৰণে ধুনীয়াকৈ চোফাৰ টোফাৰ দিছে সেই আৰু তাত থকা মানুহসকলেও বহুত ধুনীয়াকৈ ব্যৱহাৰ কৰে, বহিব দিয়ে, ভিতৰলৈ সোমাই আহিব পাৰিব তেনেকৈ কয় আৰু বিৰাট ভাল লাগিল পৰিৱেশটো আগলৈ, গতিকে চাই যাওকচোন। পাই নাজানো। ইয়াত গেষ্টসকলক বহিবলৈ দিয়ে, আমি খুব ফটো মাৰিলোঁ তাত। চাৰিওফালে সেউজীয়া আৰু সেউজীয়া পৰিৱেশৰ মাজত আমিবোৰ বিৰাট ভাল লাগিছে। ইয়াত এটা আমি পুখুৰী পাম, তাত মাছ চাগে আছে আৰু ইয়াতো কিন্তু আমি ফটো তুলিম দেই বহুত। কিবা দিব পৰা হ'লে খাব পৰা নাছে আনিলো আকৌ আমি মাছ আছে নি বস্তু দিব নিদিব পাৰে। সেইটো হয় বাৰু, উৰি দিব পাৰিছে ন, লৈ আনিব লাগিছিল। নিকিতা একদম চলি ষ্টেণ্ডাৰ মাৰি আহিছে একদম। মাৰি দিয়াচোন ফটোকপি। হাই, ফটো মন ব্যস্ত, হাইটো দিবলৈ সময় নাই। এতিয়া হাই, আমাৰ কৰবী খুব ধুনীয়া এটা চেনেল আছে আৰু খুব ধুনীয়াকৈ ভিডিঅ'বোৰ আগবঢ়াইছে, গতিকে আপোনালোক সকলোৱে সহযোগ কৰিব আৰু লগতে ভিডিঅ'বোৰ যদি চাই ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব, লগতে কিনাৰত থকা বেল আইকনটো দবাই দিব। ঠিক আছে, কিবা এটা কোৱা। কৰবীৰ চেনেলটো চবেই লাইক কমেণ্ট কৰি দিব আৰু তাই আগুৱাই যাওক তাৰে কামনা কৰিছোঁ। বৰ ধুনীয়া কিন্তু ন পৰিৱেশটো। আৰু এইজনী হৈছোঁ মই আৰু পৰিৱেশটো চাওক, ইমান ধুনীয়া পৰিৱেশ আৰু দুখ লগা কথাটো হ'ল কি মই ইমান শকত হৈছোঁ আৰু নিকিতাক কেমেৰাটো কৰিবলৈ দিলোঁ, মই ধুনীয়াকৈ উপভোগ কৰি আছোঁ। এবাৰ ফটোকপি মাৰি দিওঁ তোমালোকক আৰু তাই ক'লে ফটো মাৰিম, সেইকাৰণে দৌৰ মাৰি গৈছে আৰু সিহঁতক কিমান গৰম হ'ব, কিমান ৰ'দ পৰি আছে আৰু ভিডিঅ' কৰিছোঁ দেই। এজনী বা আৰু এজনী ভণ্টি হয়, তাহাঁতি মোৰ লগত ফটো মাৰিবলৈ আহিছে, আমি এতিয়া ফটো মাৰি লওঁ। ৰশ্মি আহা, সুব্ৰত ফটো কৰিম মই। অলপ তাই কেমেৰামেন নহয়। কেমেৰামেন আঁতৰে তোমাক হেৰি নহয় নহয়। এই আমাৰ ৰাখী ছটপটি জিকা, এই আমাৰ ডলি, এই আমাৰ অভিনাশ, এই আমাৰ নৱনীতা আৰু এই আমাৰ ডলি।
আৰু এয়া আমি বুদ্ধিষ্ট মন্দিৰৰ পৰা ওলাই আহি নিজৰ দিশে গতি কৰি আছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু মোৰ চেনেলত আহিবলগীয়া নেক্সট ব্লগবোৰ চাবলৈ কিন্তু একেবাৰে নাপাহৰিব। আৰু যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পাইছে তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ ছ' মাছ।